গাইজ আজি মোৰ ৰুমত উপস্থিত হৈছে পলিটেকনিক কলেজৰ ছুপাৰ ছিনিয়ৰ দাদাসকল আৰু দাদাসকলে যেহেতু আজি মোৰ ৰুমত এসাঁজ ভাত খাব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশেষত উপস্থিত হ'লেই আমাৰ এই পলিটেকনিক কলেজৰ ছুপাৰ ছিনিয়ৰ, গতিকে অকণমান দেখাব বিচাৰিছোঁ, চাই লওক। হৈছে মোৰ ৰুমত ছুপাৰ ছিনিয়ৰ দাদাসকল আৰু আছে থাৰ্ড ছেমৰ দাদাবিলাকো আছে, যিহেতু তেওঁলোকে আজি মোৰ ৰুমত আহি কেনেকুৱা বা পাইছে, গতিকে আমি তেওঁৰ মনোভাৱ জানিব বিচাৰিম। আজি আপোনাৰ কেনেকুৱা লাগিছে, মানে অনুভৱটো কেনেকুৱা? বহুত ভাল পাইছোঁ, বহুত দিনৰ মূৰত লগ পাই ভাই। কি ক'বা আৰু ইমানেই মোৰ অন্তৰ পৰা লাগিছে। লগতে আমি দাদাক ধন্যবাদ। আৰু উপস্থিত আছে থাৰ্ড ছেমৰ এজন দাদাজনৰ নাম অম্লান দা। আৰু অম্লান দাই ক'ব আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? অনুভৱ কেনেকুৱা হৈছে আজি? হয়, আমাৰ থাৰ্ড ছেমৰ দাদাই যিহেতু ক'ব মোৰ ৰুমত আজি কেনেকুৱা, তেওঁৰ অনুভৱ কেনেকুৱা, আপোনাৰ কেনেকুৱা লাগিছে আজি? আহি খুবেই ভাল লাগিছে, খানাটো খাইছোঁ গোটেইকেইটাই মিলি। হয়, ভাল লাগিছে, বহুত ভাল লাগিছে। লগতে আমাৰ থাৰ্ড ছেমৰ যিহেতু দাদাসকলে ক'লে কথা, লগতে উপস্থিত আছে ছুপাৰ ছিনিয়ৰ বুলি ক'ব লাগিব। আৰু তেওঁলোকে হাতে কামে যিহেতু লাগি গৈছে মোৰ ৰুমত আহি, যিহেতু কাম কৰিব লাগিছিলে মই, কিন্তু কৰি আছে তেওঁলোকে। আৰু তেওঁলোকে যিহেতু এই আটা মাৰি আছে, আৰু অকণমান দেখাব বিচাৰিছোঁ, অকণমান যদি জুমকৈ দেখাওঁ তেতিয়াহ'লে দেখিব পাব। লগতে উপস্থিত আছে আপোনালোকৰ সকলোৰে জনপ্ৰিয় বুলি ক'ব লাগিব, তেওঁ যিহেতু গানেৰে সকলোকে মুগ্ধ কৰে। আৰু তেওঁ যিহেতু ষ্টেজত উঠিলে সকলোৰে মুখে মুখে কেৱল প্ৰাণমিত্ৰ বৰা বুলি চিঞৰে, গতিকে তেওঁ আজি কিবা এটা ক'ব। আপোনাৰ আজি কেনেকুৱা অনুভৱ হৈছে মোৰ ৰুমলৈ আহি? ভাল লাগিছে, বহুত দিনৰ পিছত এনেকৈ জুনিয়ৰ ৰুমত আহি এনেকৈ খানা খাইছোঁ। এনেই সাধাৰণতেতো আমি কামবিলাক জুনিয়ৰকে কৰিবলৈ দিওঁ, কিন্তু আজি আমি যিহেতু ইহঁতৰ ৰুমত আহিছোঁ, গতিকে আমি নিজে ছুপাৰ ছিনিয়ৰখিনিয়ে লাগি ভাগি কৰিছোঁ। গতিকে ভাল লাগিছে। আমাৰ আতিথ্য পিজি যিমানখিনি আমি আছিলোঁ একেলগে, গোটেইখিনি আজি আমি ইয়াত আহিছোঁ। প্ৰত্যেকৰে মনোভাৱ জানিব। ইও আজিকালি ধুনীয়া ব্লগ বনায়, আপোনালোকে ইয়াৰ ইউটিউব চেনেলটো চাব। ভাল কাম কৰি আগবাঢ়িছে, আপোনালোকেও সহায় সহযোগ কৰিব যাতে আৰু আগবাঢ়িব পাৰে। ধন্যবাদ। লগতে আমি দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এজন দাদাও লাগি আছে, যিহেতু দাদাই ক'ব। দাদা আপোনাৰ কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি? বহুত ভাল লাগিছে দেই। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ক'ব আৰু এজন দাদা আছে, আপোনাৰ কেনেকুৱা লাগিছে আজি? আজি মই বহুত সুখী, আপুনি যে ভাল লাগিছে। আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে লগতে আমি দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু দাদাই অতি সুন্দৰকৈ কথাবিলাক কৈছে। লগতে আৰু আমি পৰিৱেশ দেখাম, যিহেতু দাদাসকলে আৰু কামত লাগি আছে, গতিকে আমি অকণমান পাকঘৰলৈ যাব বিচাৰিছোঁ। গতিকে আহক, পাকঘৰত যিহেতু তীব্ৰ গতিত কাম চলি আছে, তেওঁলোকে কেনেকৈ বনাই আছে অকণমান দেখাব বিচাৰিছোঁ। এইটো আপোনালোকে জানেই, মাংসবিধৰ নামটো নক'লেও হ'ব, গতিকে আমাৰ এই ছুপাৰ ছিনিয়ৰ দাদাক দেখাব বিচাৰিছোঁ। দাদাই যিহেতু বনাই আছে, গতিকে দাদা আপুনি কি ক'ব আজি কেনেকুৱা লাগিছে আপোনাৰ? বহুত আনন্দিত হৈছোঁ আমি। হয়, আমি আজি গাহৰি খাম, হয়, ডাল ফ্ৰাই হ'ব, আৰু ভাত থাকিব, আৰু এখন ৰুটি থাকিব, আৰু সকলোৰে কাৰণে পাঞ্জাবী ষ্টাইল আৰু এইটো। হয়, আমি দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এজন সহযোগ কৰিছে, দাদাজনক আমি অকণমান আগত দেখাইছিলোঁ। আমি মানে বহুত কুকিং কৰি ভাল পাওঁ। হয়, কুকিং কৰি ভাল পাওঁ, সেইকাৰণে দাইল বনাই আছোঁ। আজি দাইল ফ্ৰাই হ'ব, আৰু অলপ চলপ মাংস হ'ব। মাংস বইল কৰি হৈ গৈছে ইতিমধ্যে। এয়া অনিয়ন কাটি থোৱা আছে। লগতে আৰু আছে আমাৰ আৰু এজন দাদা আছে। দাদাজনে বহুত অহাৰ পৰা বুলি যিহেতু তেওঁ বহুত কষ্ট কৰি আছে, লগতে তেওঁৰ কষ্টটো যাতে সাৰ্থক হয়, লগতে আৰু এজন দাদাক আমি দেখাম। দাদাজনৰ উপস্থিত আছে আমাৰ মাজত, এই নীলৱ দা। আপুনি আজি কেনেকুৱা অনুভৱ হৈছে মোৰ ৰুমলৈ আহি? আজি ভাল লাগিছে বহুত, বহুত দিনৰ পৰিকল্পনা এটা আমাৰ আজি সফল হৈছে। বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলে, আজি খাই দিছোঁ আৰু আহি পেলাই। খোৱা নাই, এতিয়াও খাম আৰু আৰম্ভ হৈ আছে। দাদাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু দাদাই অতি সুন্দৰকৈ কথাবিলাক উপস্থাপন কৰিছে। লগতে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰিব। এয়া আমাৰ ছুপাৰ ছিনিয়ৰ দাদাসকলে খাবলৈ বহিছে, যিহেতু এই দাদাই বিলাই আছে আৰু মনোজ দাই চবকে যিহেতু বিলাই আছে। আৰু আমি দেখাইছোঁ, এই দাদাক দেখাই আছোঁ। এয়া অতি সুন্দৰ পৰিৱেশ দেখা গৈছে। মাংস যিহেতু আমাৰ মাজত দেখা গৈছে, মাংস আছে, দালি আৰু ভাত আৰু ৰুটি। আজি দেখা গৈছে প্ৰথমবাৰৰ বাবে এনেকুৱা এটা দিন আহিছে, এটা ভাল পৰিৱেশ দেখা গৈছে আজি মোৰ ৰুমত। কি হ'ল?
আৰু এয়া দাদাহঁতে খাব বহিছে এয়া অকণ দেখাইছোঁ আপোনালোকক দেখিব পাইছে অতি সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আজি মোৰ ৰুমত